Hey guys, so welcome back to on my YouTube channel all type vlogs page. So guys, আজি মই আনিছো কি কও আপোনালোকক ছাগলীৰ বুকলা আনিছো মানে যোনে খাই আপোনালোকে হিয়তে গম পাব আৰু যোনে নাখায় হিয়তে সাগে ভিডিওটো নাচাবই অনে নকৰিব তো যোনে খায় সেই সকলৰ কাৰণে মই বনাইছো কাৰণ এইটো বস্তু সবে খায় বাট এজনে আনজনক নকয় কিন্তু মই আজি আনিছো ঘৰত দেউতাই আনি দিছে সেইটো মই আজি বনাম মই নিজে বনাম বাছাৰ পৰা ধোৱাৰ পৰা সব প্ৰসেস আপোনালোকক দেখাম তো এতিয়া হলে বলক আমি স্টাৰ্ট কৰো বনোৱা তো গাইস ইয়াতে মই লৈছো আপোনালোকে সুস্তা বুলিও ক'ব পাৰে বুকলা বুলিও ক'ব পাৰে ইয়াক মই ভাল কৰি পেলে ধুই পেলে গৰম পানীত বহাই দিম আপোনালোকে বেছি বইল কৰিব নালাগে জাস্ট পানীটো অলপ গৰম হোৱাৰ লগে লগে আপোনালোকে নমাই দিলে হ'ল মই ইয়াতে দি দিম পানীটো অলপ গৰম হোৱাৰ লগে লগে মই নমাই দিম লগতে ঢাকনি দি দিম ঢাকনি দি পেলে বন্ধ কৰি দিম তো চাওক মই ঢাকনি হটাই দিছো অকনমান গৰম হৈয়ে গৈছে ইয়াক এতিয়া মায়ে নামাই দিছে কাৰণ বহুত গৰম আছিল মই নামাব নোৱাৰিম এতিয়া মায়ে নমাই দিছে এতিয়া ঠাণ্ডা হ'বলৈ দিম উলাই পেলে গাইস চাওক ঠাণ্ডা হৈ গৈছে এতিয়া মই ইয়াক কাটিম আৰু ইয়াক সাফা কৰিম তো বলক চাও তো এনেকুৱা থাকে ইয়াক ভাল কৰি কেনে যদি বইল হৈছে তেতিয়া হলে ডাইৰেক্ট উলাই যাব বঠি তেনেকৈ আপোনালোকে চাচিলে হ'ল বহুত দি সাফা কৰে সুনেদিও কৰে এনেকৈ মই বাকি বিলাকো সাফা কৰি লম যেনেকৈ আপোনালোকক দেখালো চাওক কেনেকৈ বগা হৈ গৈছে এনেকৈ বাকি বিলাকো মই কৰি লম তাৰছত বাকি থাকা যেনবিলাক পাইপ আছিল মই পাইপ বুলি কক দিও শুনিও পাইপ বুলি কও আপোনালোকে বা কি কয় নাজানো তো ইয়াক এতিয়া মই কেচিৰে কাটিম কাটা হৈ গল গাইস কাটা হৈ গৈছে তো চাওক ইয়াতে মই অকনমান আটা ছটিয়াই দিছো আৰু লগতে দিম নিমখ সেই দুটা বস্তু দি পেলে মই ইয়াক ভাল কৰি মিক্স কৰি পেলে ধুম একদম ভাল কৰি পেলে ধুব আপুনি মিনিমাম 5-6 বাৰ তো ধুবই ভাল কৰি কেনে তেতিয়া হে হ'ব তো চাওক এতিয়া মই ভাল কৰি ধুই আনিছো ইয়াক 7-8 বাৰ মান ধুইছো মই ভাল কৰি পেলে ধুই কেনে থৈ দিছো এতিয়া পানী জিকাই যে মই ইয়াক বনোৱাৰ প্ৰসেছত যাও বলক চাও পাৰে আপোনালোকে সৰুকে কাটিছিলো আৰু ধুনিয়াকৈ থৈছো এতিয়া মই কেৰাহী ইয়াতে বহাই দিছো তো ইয়াতে এতিয়া মই দিম তেল মই এইটো আঞ্জাত আলুও দিম আপোনালোকে নিদিব পাৰে মই তে আলু দি পেলে খাও বহুতে বেলেগ বস্তু দিব পাৰে অমিতাও দিব পাৰে তেম কেৰাহীটো গৰম হোৱাৰ লগে লগে মই ইয়াতে আলু দি দিম মই আলু সৰুকৈ কাটি লৈছো আলুটো মই অলপ তেল ভাজি লম বেছি দেৰি নাভাজো এনে অলপমানি ভাজি লম ভাজি লৈ পেলে আলুটো উলাই লম তো ইয়াতে মই দিলো নিমখ কাৰণ মই সবজিটো নিমখ দিম হে কাৰণে ইয়াত অকনমানি দিছো নিমখ হালধি একদম অকন কৰি দিছো তাৰ পিছত ইয়াক ভাল কৰি কেনে মই মিক্স কৰিম মিক্স কৰাৰ পিছত 5 মিনিট মান ভাজিয়ে মই উলাই লম চাওক হৈ গল এতিয়া মই ইয়াক উলাই লম খালি ইয়াৰ কেঁচা খিনি মানে যেন থাকক হেতু গুছি যাব লাগে ইমানখিনি কৈ ভাজিলে হ'ল বেছি ভাজিব নালাগে ইয়াতে মই দিলো তেল আপোনালোকে যিমান হিচাপত আঞ্জাটো তেল দিব বনাওতে হিমানে তেল দিছো মই তেলটো অলপ গৰম হোৱাৰ লগে লগে মই ইয়াতে সুস্তাখিনি ঢালি দিম কাৰণ এইটো পানী বহুত ৰিলিজ হ'ব গাইস এই কাৰণে ভাল কৰি পেলে আৰু বহুত ফুটে এইটো ফাস্ট নুফুটিব যেতিয়া ফ্ৰাই হ'ব তেতিয়া এতিয়া মই তলত তেল দি দিছো নহয় বাস এনেকৈ ইহতৰ ওপৰত দি পেলে মই ভাল কৰি পেলে মিক্স কৰি দিম তে ভাল কৰি পেলে মই মিক্স কৰি আছো বহুত পানী ৰিলিজ হ'ব ইয়াৰে পৰা আকৌ নিজে শুকাই যাব আপোনালোকে লাৰিব নালাগে তো চাওক পানী ৰিলিজ হৈছে আৰু নিজে শুকাই গৈ আছে আপোনালোকে ইয়াত একো দিব নালাগে নিমখ একো দিব নালাগে আগতে ভাজি লওক চাওক কি ধুনিয়া কৰকৰিয়া কৰি ভাজা হৈ গৈছে ইয়াতে মই দিম হালধি আপোনাৰ হিচাপত আপোনালোকে দিব কম বেছি কৰি পেলে লগতে দিছো নিমখ মই একেবাৰে দিছো আঞ্জাৰ জুখৰে দিছো আৰু পুৰা কাঢ়া কৰি ফ্ৰাই কৰিছো আপোনালোকে চাব পাৰে আৰু এইটো পেষ্টটো চাওক গাইস ইয়াতে মই দিছো পিয়াজ আদা ৰহুন আৰু জলকীয়া এই তিনিটা মই পেষ্ট কৰি লৈছো
পিঁয়াজ আদা ৰহুন জলকীয়া মই আকবাৰ কৰিছোঁ পিঁয়াজ আদা ৰহুন জলকীয়াৰ পেষ্ট কৰিছোঁ পেষ্ট কৰি পেলাই মই পেষ্টটো ইয়াতে দি দিছোঁ কাৰণ মই পুৰা ভাল কৰি ফ্ৰাই কৰিছিলোঁ ইয়াতে দিম মই এতিয়া কাশ্মীৰী লাল মিৰ্চ আপোনালোকে চাব পাৰে পুৰা কাঢ়াকৈ ফ্ৰাই হৈছে কাঢ়া কৰি ফ্ৰাই হোৱাৰ পিছতহে আপোনালোকে মছলাবিলাক দিব নহলে খাই পেলাই ইয়াৰ টেষ্টটো নালাগে তো ইয়াতে দিলো মই ধনিয়া দিম মই জিৰা আপোনালোকৰ হিচাপত আপোনালোকে মছলা দিব মানে বটিও দিব পাৰে বাট মই এতিয়া গুড়া মছলাই ব্যৱহাৰ কৰিছোঁ তো এতিয়া ইহঁতক ভাল কৰি পেলাই মিক্স কৰি দিম ভাল কৰি পেলাই মিক্স কৰাৰ পিছত মই অলপ দেৰি ভাজি পেলাই আলুখিনি ইয়াতে দি দিম আপোনালোকে কোনে কোনে ভাল পায় খাই পেলাই গাইস প্লিজ মোক কমেন্ট কৰি জনাব বাট মই তো বহুত ভাল পাওঁ মই আপোনালোকৰ লগত হেবিলাকে ৰেচিপি শেয়াৰ কৰো যোনবিলাক মই বনাই ভাল পাওঁ খাই ভাল ভাজি থোৱা আলুখিনি মই এতিয়া ইয়াতে দি দিম কাৰণ মছলা দি পেলাই মই ভাজি লৈছোঁ সেইকাৰণে মই এতিয়া আলুখিনি দি দিম আলুখিনি আগত ফ্ৰাই কৰি লৈছিলোঁ তো চাওক ভাজাৰ পিছত মই ইয়াতে দিম পানী মিনিমাম 10 মিনিটস মান আপুনি ভাজিলে হ'ল কাৰণ আমি আগতে ভাজি পেলে পুৰা কৰকৰীয়া কৰি লৈছিলোঁ সেইকাৰণে মছলা দি পেলে বেছি ভাজিব নালাগে 10 মিনিটস মান ভাজাৰ পিছতে আপুনি ইয়াতে পানী ঢালি দিব পানী আপোনাৰ হিচাপত দিব কিছুমানে ইয়াক ঝোল ৰাখি পেলেও খায় বাট মই ইয়াক গ্ৰেভি টাইপৰ কৰি শুকান কৰি পেলে বনাম গ্ৰেভিও নকৰো পুৰা মছলা কৰি মাখা টাইপৰ বনাম তো চাওক পানী দি দিছো ঢাকি দিছিলো মই পানী দি পেলে এতিয়া মই ইয়াতে দিম তেজপাত কাটি দিম উতলাতে মই কাটি পেলে দিম মই তেজপাতটো মই আগতে দিয়া নাই আপোনালোকে আগতে দিব পাৰে তেজপাত আৰু ইয়াতে দিছো মই বিলাহী লগতে সিটাই দিছো অলমানি গৰম মছলা ইয়াতে মই এটা ঢাকনি দি দিম ইয়াতে একদম আপোনালোকে লাৰিব নালাগে চাওক পুৰা 20 মিনিটৰ পিছত চাওক পানীটো শুকাই গৈছে তেজপাত বিলাক ওপৰত থাকি গৈছে এইটা ভাল কৰি মিক্স কৰি দিম এনেটো পুৰা ৰেডি হৈ গৈছে খালি কি অলপ ড্ৰাই হ'ব লাগিব তো ইয়াক মই আৰু অলপ দেৰি জুইতে থাকিব দিম লাৰাছৰা কৰি থাকিম মাজে সময় লাৰাছৰা কৰিব আপোনালোকে নহলে লাগি যাব চাওক জিঅনুমি শেষ হ'ল আৰু আমাৰ আঞ্জা পুৰা পাৰফেক্টলি ৰেডি হৈ গৈছে চাওক পুৰা ড্ৰাই হৈ গৈছে মাখা তে ইয়াক আমি নমাই লম তো চাওক গাইস পুৰা ৰেডি হৈ গ'ল হয় আমাৰ সুস্তা বুকলা মানে যি কয় আপোনালোকে তো গাইস যদি আপোনালোক মোৰ এই ভিডিওটো ভাল লাগিছে তেনে প্লিজ লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আৰু বেল আইকনটো প্ৰেছ কৰিব যেন মই নতুন ভিডিও আপলোড কৰিলে আপোনালোকে যেন পায় আৰু কোনে ভাল পায় প্লিজ কমেন্ট কৰি কেনে জনাব আৰু মইতো ইয়াক ৰখিব পৰা নাই আৰু খাব কাৰণে বাই বাই গাইস মই যাও ইয়াক ভাতৰ লগত খাব কাৰণে বাই বাই